হেল্ল' গাইজ, আপোনালোকে শুনি আছে প্ৰকাশ আৰু হিয়া কণ্ঠ আছামিজ লাভ পয়েম। কিছুমান সম্পৰ্ক যেন সফলতাৰ ফালে যাত্ৰা লয়, কিছুমান যেন হঠাতেই নিঃশেষ হৈ যায়। তাৰেই এক উদাহৰণ। এয়া সম্ভৱ জানো? বুজিব নোৱাৰা এটি মুহূৰ্ত। 10 বছৰ পাছত তেওঁক দেখা, এয়া যেন মোৰ সৌভাগ্য। পুনৰ উভতিব লাগিব 2012লৈ। এখন অসাধাৰণ জগত, কিন্তু তাতেই আছে যেন এজন অসাধাৰণ ল'ৰা। মুখত হাঁহিটো নাথাকিলেও কিন্তু হাতত কিতাপ আৰু কলমটো থাকিবই। গানবোৰ যদি মোৰ হাঁহি, কবিতাবোৰ সুখ, স্বপ্নবোৰ যদি দুখ, তেন্তে সাধুবোৰ মোৰ কান্দোন। সদায় মই প্ৰকৃতিৰ প্ৰেমত পৰোঁ, কিন্তু আজি যেন মই মানুহৰ প্ৰেমত পুত্ৰ হ'বলৈ বাধ্য। সেইদিনা দুপৰীয়া, না ৰ'দ না বৰষুণ, হঠাৎ চকু স্থৰ, চকু পৰিল ল'ৰাজনৰ অদ্ভুত কবিতাত। কবিতাৰ শিৰোনামা কুহুমীয়া বতৰ। কুহুমীয়া বতৰটো আজি সঁচাই দুষ্ট। এবাৰ ৰ'দ এবাৰ বৰষুণ, নহয়চোন শান্তশিষ্ট। ইমান দেৰি হ'ল, মায়াবী বতাহজাকো নাহাই হ'ল। বৰদৈচিলাজনীও আজি মেঘৰ মাজতেই ৰ'ল। মুখত এটা হালধীয়া হাঁহি লৈ ফুৰা ল'ৰাজন যেন কত শ মুকুতাৰ মেল। নাজানো কেনেকৈ, কিন্তু মোৰ বাবে এয়া যেন প্ৰথম শব্দৰ সুবাস। বৰষা, তুমি দৃষ্টি ৰাখা মোৰ দুচকুত। তোমাৰ দুচকুৱে কেৱল কথাই নকয়, সুৰময় সংগীতৰ ৰাগ তাল লয়। সঁচাকৈ বতাহেও কাষ নচপা ছোৱালীজনীক যেন কবিতাই লৈ গ'ল প্ৰকৃতিৰ মাজলৈ। এয়া যেন নতুনত্বৰ এক আৰম্ভণি। যদি ভিডিঅ'টো চাই ভাল লাগিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে আপোনালোকে আমাৰ ভিডিঅ'ছবোৰ প্ৰথমতে পায়।